হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আগৰ ব্লগটোত মই আপোনালোকক কৈছিলোঁ যে আৰু এখন বিয়া খাব যাব লাগিব, আৰু সেইখন বিয়াৰ কাৰণে ওলাই চলাই ৰেডি হৈ আহিছোঁ। আহি কিনে প্ৰথমতে মামাহঁত তাতে আহিছোঁ, মামাহঁত বৌসকলক খোপা চপা গাঁঠি দিলোঁ। এথেন নাযাওঁ বিয়া খাবা। এথেন বিয়া ঘৰ আহি পালোঁ আমি। বিয়া ঘৰ আহি পাই মই বহি আছোঁ, মোৰ লগৰকেইটা আহি পানে কেথেন বা আহি পাই দেখোন ৰিয়া আহি পালে। এথেন আৰু বাকীকেইটাক লগে ৰখি আছোঁ, দেখোন বা কেথেন আহি পাই আমাক খাবা মাতি আছে, আমি খাবা জানাই আৰু কি দৰা যাবাৰ হলো নেকি দে আৰু হিমাংশু আৰু কইনা আনবা যাবাৰ হ'লে আৰু হিয়াৰ পিছত আৰু আমাৰ লগকেইটাও আহি পেলাই খাওঁ কি ভেচি গল্লা খাইছা। আমাক আৰু গল্লা চল্লাই দি চাহ খাব দিলাক। আমি আৰু চাহ খাব ধৰিছোঁ ভিতৰত আহি কিনে দৰা যাব আৰু দৰা যোৱাৰ আগে চাহ তাহ খাই ল'লোঁ। এথেন দৰা গেল, এইখন দৰা কইনাৰ গাড়ী সাজুইছে। তাৰপাছত আৰু বাছখনো যাব আৰু আমাৰ লগৰ একেটাও যাব, দেখছে না একেটাৰ কাৰবাৰ একদম ফ্লাছ চাছ জ্বলে লৈছে মোক এইখন দেখাব লগিন কেমেৰাত। তাৰপাছত আৰু এখন দৰাৰ গাড়ীখন গেল, আহুনো গেল, আমাৰ লগকেইটাও গেল। তাই আৰু মই নগ'লোঁ। এথেন তাইক আৰু থবা আহিছোঁ কাৰণ মানুহে দৰাৰ লগত গৈছে। তাৰপাছত তাইক থৈ কিনে আৰু আমি যাব আহিছোঁ আৰু ঘৰত। এই ঘৰত আহি পালোঁ, আহি পাই কিনে মুখ চুখ ধুলোঁ আৰু এতিয়া শুই যাওঁ। গুড নাইট।